নাজমল হৈছে এটা প্ৰকৃত অসমীয়া মানুহ নহয়, য'ত তেওঁ এখন আমাৰ অসমীয়া জাতি পৰম্পৰা চেলেং চাদৰখন তেওঁ দলিয়াই দিছে। সেই বদৰুদ্দিন আজমলজনৰ অৰ্থ কি আছে অসমৰ কাৰণে, তেওঁ অৰিহণা কি আছে? তেওঁতো প্ৰকৃত বাংলাদেশী মানুহ হয়, আৰু বাংলাদেশী মানুহ এজনে আমাৰ নিজৰ জাতিৰ গামোচা এখন বা চেলেং এখন ল'বলৈ তেওঁ বহুত অসুবিধা পায়। সেইকাৰণে এইসকল বদৰুদ্দিন আজমলক গামোচা আৰু চেলেং পিন্ধোৱাটোৱে তেওঁ মানে ভুল। আৰু কিয় পিন্ধায়? আৰু যিখন চেলেঙে আমাৰ যি অসমীয়া জাতিটো এটা আমাৰ সম্পদ হয়, অসমীয়া জাতিটো স্বাভিমান হয়, আৰু এনেকুৱা চেলেং দলিয়াই দিয়া চেলেংখনৰ কাৰণেতো আজি পুলিচ প্ৰশাসনে তেওঁক ওপৰত আইনৰ ব্যৱস্থা ল'ব লাগিছিলে। আজি হিমন্ত বিশ্ব শৰ্মা গৃহ বিভাগে আজি তেওঁৰ ওপৰত আইনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে। এখন চেলেং দলিয়াই দিছে, যদি আমি সেই কিবা এটা কৰা নেকি, কিন্তু আমাৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাই গোচৰ লগাই দিলে। আজি এই বদৰুদ্দিন আজমলৰ পৰা গোচৰ এইটো কাৰণে নলগায়, তেওঁলোকৰ ঘনিষ্ঠ আছে। আজি বদৰুদ্দিন আজমলক যদি কেনেবাকৈ গোচৰ লগায়, হয়তো সেইকেইটা সমষ্টিত বিজেপিয়ে ভোট নাপাব বা বিজেপিৰ লগত বুজাবুজি আছে। সেইকাৰণে আজি চৰকাৰখনে আজমলক কোনো ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰে। আমি আপোনালোকৰ জৰিয়তে তেওঁক সকীয়াই দিব বিচাৰিছোঁ। আজি অৱস্থান ধৰ্মত কাৰ্যসূচীৰ যোগেদি আমি অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ পৰা যে বদৰুদ্দিন আজমল অনাগত দিনত যদি এনেকুৱা আমাৰ গামোচা চেলেং যদি দলিয়াই দিবলৈ হয়, কিন্তু তেওঁকো আমি বাংলাদেশলৈ দলিয়াই দিবলৈ আমি সাজু হৈ আছোঁ।